friends, welcome to my YouTube channel. আজি মানে মই ভাবিলো এটা প্ৰথম ব্লগ বনাম বুলি ভাবিলো কাৰণ আজিলৈকে তেনেকৈ ব্লগ বনোৱা নাই। আজি মানে বছৰটো শেষ দিন হয়। বেয়াও লাগিছে আমাৰ সকলোৰে কাৰণ এতিয়াতো এইটো বছৰ এইটো গুচি যাবগে। সেইকাৰণে সকলোৰে বেয়া লাগিছে। মানে ব্লগটো মই ভাবিলো আজি সেই বছৰটোৰ লাষ্ট দিনটো মানে এটা খানা খাই মানে ঘৰত এটা খানা আয়োজন হৈছে। তাকে আৰু ঘৰৰ ফ্ৰণ্টত মানে এটা খানা আয়োজন কৰিছে আমাৰ সকলোৱে। তেনেকৈ মানে ওচৰৰ মানুহ মতা নাই, মানে এতিয়া যিহেতু কৰোণা হৈ আছে সেইটো কাৰণে মানে ভাবিলোঁ ঘৰৰ মানুহখিনিয়ে একগোট হৈ পেলাই মানে খানাটো খাওঁ আৰু। এতিয়া আহকচোন চাওঁ কিনো হৈ আছে, আয়োজন কৰা হৈছে। ব'লক আহক, বেছি দেৰি নকৰোঁ, ব'লক। হাই ফ্ৰেণ্ড, মোৰ বা ছোৱালীটো চাব দিলে মানে এইবাৰ কিতাপ বনাইছে আৰু মোৰ বা আশীৰ্বাদ কৰিব। এয়া দেখিছেনে, চবে একেবাৰে গান লগাই পেলাই এনজয় কৰি আছে। এয়া সকলোৱে চাওক, চব পকৰি বনাই আছে আৰু এইটো মেকুৰীটো আমাৰ বহি আছে। এতিয়া চাহ দিছে আৰু পকৰি পকাই আছে। আমাৰ বাইদেউ আহিছে চাহ দি। এয়া চাওক গৰম গৰম পকৰি। এয়া চাওক খোৱা চাওক বনাবলৈ ৰেডি হৈ আছে। এয়া হাঁহৰ মাংস ৰেডি হৈ আছে, বনাব আৰু ৰেডি হৈ আছে মানে। এয়া মছলা ঢালিছে। চাওক আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। ऐसा मोबाइल साथ व्यस्त তৰকাৰী হৈ গ'ল, সকলো ৰেডি হৈ গ'ল। ৰেডি হৈ গ'ল চাওক। এতিয়া আমি মানে বাঢ়িব আৰু খাবলৈ মানে এতিয়া বনাই কৰি হ'ল আৰু এতিয়া সেয়া পাত পাৰিছে খাবলৈ বনাই সকলো ৰেডি হৈ গ'ল। চাওক ভাতৌ, এইটো চাওক মৰম লগা ভাতৌটো।